हेलो गाइस की खबर आपनालोकर बहुत दिनर मूरत मैं आहिलो आपनालोके सागे मक मिस करছে হয় না গম পাইছো মই আৰু এয়া মোৰ এটু গাইস চাওক নতুন ৰুম মানে হল কেইদিনমান হল একমাহ হৈয়ে গেল একমাহ হন ৰুমটো আৰু আপোনালোকক ৰুমটো চাব আপোনালোকক দেখাইছো আৰু মোৰ লগত আছে মোৰ বান্ধৱী দেখাইছো ৰব চাওক গাইস সৰুকে আপিটো মোৰ বান্ধৱী এয়া আইসি মোর রুমত লাজ নহাৰ দৰে আৰু গাইস আমি চিকেন আনিছো আৰু চিকেন এই বনাবো আৰু মোৰ ৰুমত আইছে যেন তায়ে বনাবা লাগব হয় না কিবা এটা তই জানলিহে বনাবি গাইস এনে মিছা কথা কৈছে আপোনালোকক মোৰ ৰুমটো দেখাই আছো ৰব এতিয়া ৰাতি হৈছে সেইকাৰণে ব্লগটো ৰাতিয়ে শুট কৰিছো মানে দিনটো মানে মই কামত থাকবা লাগে সেইকাৰণে মই টাইমে নাপাওঁ যেতিয়া টাইম পাওঁ বনোৱা আপোনালোকক দেখাৰ চেষ্টা কৰি আছো মই আৰু এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ ব্লগ পাব আপোনালোকে টেনচনে নল'ব ঠিক আছে চাওক মোৰ ৰুমটো আপোনালোকক দেখাই আছো চাওক ৰাইজ মোৰ ৰুম ইমান ডাঙৰ ৰুম চাওক এয়া এখন মোৰ বিছনা আৰু এয়া চাওক আপোনালোকে বেয়া নাপাব এই মাখা মোৰ মানে কি বুলি কয় এইটো কাপোৰ ধুই পিনে মেলি দিছোঁ সেইকাৰণে এই ভালকৈ বনাওঁ সোনকালে বনাওঁ খাবা লাগে এয়া চাওক এই মানে ধুনীয়া বনায় সেইকাৰণে মানে তাইকে বনাবা দে এই আলু কাটি আছে এটা আলু দিবি বহুত দাম এতে এয়া কি ক'ম আৰু অকল আপোনালোকৰ মোৰ ৰুমটো কেনেকুৱা লাগিল ইমান এটা চাফা চুথৰা নহয় আৰু যিখিনি পাৰোঁ মই কৰিছোঁ আৰু এনেতো ঘৰততো মায়ে কৰি দিয়ে এতিয়াতো একদম একলা কৰিব লগা হৈছে চব কাম একলা কৰিব লগা হৈছে মোৰ বহুত দুখ হৈছে আৰু মই ভিডিঅ' কৰিব যাওঁ মাজে মাজে যাওঁ যেতিয়া মই ছুটি পাওঁ তেতিয়া মানে মই ভিডিঅ' কৰিব যাওঁ আৰু ভইচ আছামত আপোনালোকে নাভাবো মই ভইচ আছামত নাই মই আছোঁ মই ভইচ আছামত যাম আৰু শ্বুটিং কৰিম আৰু যেতিয়া মানে ছুটি পাওঁ তেতিয়াহে যাওঁ এতিয়া মানে ভালকৈ মই ছুটি পোৱা নাই সেইকাৰণে যোৱা নাই যেতিয়া অফ থাকে মই তেতিয়া যাওঁ তো আপোনালোকে মোক বেছি মিছ কৰিছে মই ভাল পাইছোঁ আপোনালোকে ইমান মৰম কৰিছে লাভ ইউ গাইজ আৰু আপোনালোকক চিকেন কেনেকৈ বনাই দেখাই আছোঁ সুজাতা ষ্টাইলত দেখাই আছোঁ আপোনালোকে চাই থাকক এটা হ'ল এটা মস্ত ডাঙৰ আলু দিছি এটা থৈ দিব দিছোঁ মই আৰু এয়া চাওক পিঁয়াজ কাটি আছে জলদি কাট হোৱাইট মেটেৰিয়েল একদম চাওঁ চাওক আপোনালোকে নাভাবো মই এই বনাব দিছোঁ জলজবস্তি নহয় ৰাইজ নহয় ইয়াৰ পিছত মস্ত ডাঙৰ এটা ৰহস্য আছে তোক মই জলজবস্তি বনাব দিছোঁ নেকি দিয়া নাই ৰাইজসকল মানে কি জানেনে মই বোলে বনাব নাজানো সেইকাৰণে মোক ভালকৈ বনাব নেদে তাই সেইকাৰণে তাইকে বনাব দিছোঁ মই কৈছো তোক তই বনাবি আজি মই কিয় বনাম লাষ্ট টাইম আহোঁতে মই বনাইছো ৰাইজ এনে মিছা কথা কৈছে এই ইমান বদমাছ এই কি কৈছে কি ভনিতা তই বনাব নালাগে দেই তই নাজনা বনাবা নাখং মই क्या बोला कब बोला था मैंने ये कब बोला मैंने झूठ मत बोलो पब्लिक देख रही है Public Okay guys আমাৰ দুটাৰে মাৰামাৰি লাগিব এতিয়া ঠিক আছে বাই অকল এই 2 ঘণ্টা ধৰি কেনে কেৰাহীয়ে বিচৰি পোৱা নাছিল কিন্তু চকুৰ আগতে আছিল এইখিনিত আছিল বনাও আজি চিকেন এয়া চাওক এতিয়া আপোনালোকে নাভাবো মই হেল্প কৰি নাভাবো বহুত হেল্প কৰিছোঁ ফাল্টু কথা কি ৰ'ব গাইছ মই অলপ হেল্প কৰি দিওঁ তাত হেল্প কৰিছোঁ দে অলপ হেল্প কৰি দিছোঁ ए पानी এয়া ৰাইজ মই হেল্প কৰি দিছোঁ তো আপোনালোকে পিছত ক'ব এয়া ভনিতা কি হেল্প চেল্প নকৰা কৰি দিছোঁ টেনশ্যন নল'ব এয়া एको हेल्प কৰা নাই গাইস তাই জাস্ট কৰি যা আমি ভাজি লম ফাৰ্ষ্টত আলু অলপ তেল দিবি অলপ তেল দি হ'ব কম তেল দি মাংস হয় নেকি মোৰ তেল আছে যাব জি মাংস খালি ভালকে খাম নাখালি বাদ দি ওই পিছত তেল বিচি থকা দেখোন মাংস ফাৰ্ষ্টতে আমি ভাজি লম আলু ভাজ বুজে ইয়াৰ পৰা চিঠি বনি নাই দে মই দূৰৰ পৰা কৈছোঁ দে চাওক দি আৰু শুকান জ্বালা ইয়াতে আছে ৰাইজ অকল আমি শুকান জ্বালা খাম এয়া আলু ভাজিছা যে জ্বালাকে চিঠা দিবি সুজাতা ষ্টাইলৰ পানী দি দিছা পাগলি ৰাইজ অকল এই ৰস্ত থাকবা নৰা ধ্বংস কৰি দিব এই ভয় খাইছোঁ মই মাংস ভাজি লম ফাৰ্ষ্টতে মই মানে মোৰ ষ্টাইলত তাৰপিছত পিঁয়াজ চিয়াজ যি দিব লগা আছে দিওঁ আৰু পিঁয়াজ নহৰুতো নাই এই ৰুমত চ' মানে আমি কি আনিছোঁ আমি জিঞ্জাৰ গাৰ্লিক পেষ্ট 5 টকাত পাই যেতিয়া উপায় নাই ৰুমত থকা মানুহ এনেকৈ চলিব লাগিব আৰু উপায় নাই গাইছ মোৰ কাৰণে আদা আৰু ৰহুন কি আনা নাই সেইটো কথাও কৈ দি
তাই বোলে আদা আৰু ৰহুন পোখে যায় ৰুমৰ ভিতৰত নাখায় তাই সেইকাৰণে মানে এতিয়া ভাবছোঁ আৰু একদিনৰ কাৰণে 5 টকাৰ পেষ্টে আনি ল'লোঁ আৰু গাইছ ভাল হ'লেও বেয়া হ'লেও খাব লাগিব উপায় নাই ৰুমত থকা মানুহ এয়া চাওক সুজাতাই মোৰ কাৰণে কি ধুনীয়াকৈ চিকেন বনাই আছে আপোনালোকৰ যদি ৰেচিপিটো লাগে প্লিজ মোৰ চেনেলটো চাওক ছাবস্ক্ৰাইব কৰক তেতিয়াহে আপুনি সুজাতাৰ চিকেন বনোৱা ষ্টাইল দেখা পাব আৰু আপোনালোকক সুজাতাক লগ কৰাই দিম লাষ্টত আমি যেতিয়া হৈ যাব চিকেন আপোনালোকক দেখাম খাই পিনি ক'ব ভনিতাই কেনে হৈছে মোৰ চিকেন এনেটোতো সদায় ভাল হয় দেচোন হ'ব দে নাই তাৰিফ একদম মানে অলপমান ল' ফ্লেম আলুটো চাওক গাইছ লাল লাল হ'ব ধৰিলে আৰু লাহেকৈ এয়া চিকেন দিলে লাহেকৈ দি মই দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ দে এতিয়া চিকিব বুলি পিঁয়াজ আৰু জ্বালাকেইটা দিবি এয়া ফাৰ্ষ্ট ভাজি ল'ব ধুনীয়াকৈ তাৰে পিছত এইখিনি বস্তু ওলাই ল'ব হয় না এয়া চাওক মই অলপ লাৰি কিনে কওঁ আৰু ময়ো বনাইছোঁ বুলি চাওক ভাজি একদম কি হৈ গৈছে সৰু হৈ গৈছে সৰু হৈ গৈছে এতিয়া ওলাই ল'ব ওলাম মাংসটো অলপ ভাজি ল'লোঁ ব্ৰাউনি এতিয়া মানে স্মকি ফিলটো আহিব আৰু আপোনালোকক খাওঁতে অলপমান ভাজা পুৰা এয়া পিঁয়াজ আৰু শুকান জলকীয়া দিলা দে ভাজ ময়ে ভাজি দিছোঁ ভগৱান তোক মাংস বনাব দি কিনে মোকে বনাব দিলি দেখোন তই এতিয়া কি দিবি তো এতিয়া জিৰা দিব চাওক মছলা চছলা দিলা চব মছলা দিলোঁ গাইছ আমি ইয়াতে দিলোঁ গাৰ্লিক জিঞ্জাৰ পেষ্ট তাৰপিছত গৰম মছলা জিৰা পাউডাৰ মিট মছলা চব মিক্স কৰি ল'লোঁ ইয়াতে এতিয়া আমি দিম চিকেন দে দি এতিয়া আমি দিম চিকেন গাইছ চাওক চিকেনটো মছলাৰ লগত ভালকৈ মিক্স কৰি ল'ম তাৰপিছত আমি মজা কালাৰ উঠছে তই পাৰিবি তই উন্নতি আছে ৰাইজসকল আপোনালোকেতো সুজাতক চিনিয়ে পায় আমি একেলগতে পঢ়া কলেজত এয়া চাওক কিন্তু আমি একেলগত ৰুমত নাথাকোঁ তাই আজি আহিছে মোৰ ৰুমত এনেই আৰু কাম কৰিব আহিছে কাম কৰাকৈ মাতিছোঁ মই তো আপোনালোককো যদি কাম কৰা লাগে তো এক পাই যাব অ'কে বাই মাৰিব মোক কণী খুলিব ৰাইজ চাওঁ আহক যোনকেনে দেখা পাইছি ঢাকনিটো খুলি পিনি অলপমান মছলা আৰু দিম আমি ইয়াতে দি মছলা দি পেট ফুলি যাব লাগিব আমাৰ যদি পেট বেয়া কৰে তোক গাইছ চাওক এয়া হ'ল আমাৰ চব পাউডাৰ জিৰা গৰম আৰু মিট মছলা পাউডাৰ নাজানো আৰু কি হয় খাই চাওঁ এনেকৈ আজি দিম এয়া চাওক বেছি পানী নকৰিবি দেই গ্ৰেভি খাম গ্ৰেভিয়ে বনাম বঢ়িয়া যাব অলপ দেৰিকৈ দে অলপ পানী দিম অলপ বেছি শুকাই যাব একদম ফাইনেলি মই মাংস বনালোঁ ফাইনেলি আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ তই গুচ মই বনোৱা মাংস আপোনালোকে চাব এয়া মাংস মই বনালোঁ ৰ'ব আপোনালোকক দেখাই আছোঁ বেক কেমেৰা দি মই বনাইছোঁ ৰাইজসকল মই খাব লাগিব এতিয়া মাংস মই বনোৱা মাংস ৰাইচ আমি মাংস আৰু এতিয়া ভাত ল'লোঁ কাঁহীত চাওক কেনে এটা দেখা হৈছে মাংস টেষ্টি নাজানো আৰু খালে কেনে হ'ব দেখাটোতো বহুত টেষ্টি লাগি আছে সুজাতা বনোৱা মাংস খাই চাওঁ গৰম কেনে হৈছে ক বঢ়িয়া মই বনাইছোঁ মাংস মজা হৈছে দে গাইছ তাৰ মিছা কথা শুনি লাভ নাই আপোনালোকে ব্লগত দেখাই পালে কোনে কি কৰিছে সঁচা কথা কৈছোঁ গাই বহুত ভাল হৈছে চিকেনটো যদি আপোনালোকৰ খাব মন আছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আমি এতিয়া ভাত খাওঁ হয়নে সুজাতা য়েছ অ'কে বাই